ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক ক্লাছ 10ৰ 2.2ৰ সহগবোৰৰ মাজত সম্পৰ্ক এই গণিত কেইটা শিকাম তাৰ আগতে তোমালোকে প্ৰথমতে উৎপাদক বিশ্লেষণ পদ্ধতিটো জানি ল'ব লাগিব কাৰণ উৎপাদক বিশ্লেষণ পদ্ধতি নজনাকৈ তোমালোকক মই যদি এই গণিত কেইটা শিকাও তোমালোকে নোৱাৰিবা হেয়া আজি মই প্ৰথমতে তোমালোকক উৎপাদক বিশ্লেষণ পদ্ধতি শিকাম চাবা ইয়াত আছে তোমাৰ x² - 7x + 12 আমি কৰিম কি x² - 7x ৰ ঠাইত আমি লিখিম whole x + 12 ঠিক তেনেদৰে ইয়াত আমি কিনেকৈ লিখিম x² - whole x + 36 ইয়াত লিখিম আমি x² - whole x - 80 x² + whole x - 36 প্ৰথমতে এই লাইনটো তোমালোকে লিখি লবা কেনেকৈ লিখিম x² - whole x + 12 x² - whole x + 36 x² - whole x - 80 x² + whole x - 36 ইয়াৰ আমি চিন সলনি কৰিছো নেকি চাই লোৱা ইয়াত মাইনাস আছে মাইনাস লিখিছো প্লাস আছে প্লাস লিখিছো মাইনাস আছে মাইনাস লিখিছো সব ঠিক লিখিছো কেৱল আমি কৰিছো কি ইয়াত যেটো 13 আছে পাঁচ জায়গাত মই whole x লিখিছো ইয়াত যেটো 16 আছে তাৰ ঠাইত আমি whole x লিখিছো লিখি লবা মই এইবাৰ আকৌ লাইনটো লিখি দিছো x² - whole x + 12 আকৌ এবাৰ লিখি দিছো কিয় তোমালোকে পিছত চালে গম পাবা যে এনেদৰে এই লাইনটো লিখি লব লাগে লিখি ললো এতিয়া তোমালোকে 812 ৰ পুৰণিটা মাতা 6 2 গুণে 12 6 2 8 হয় 6 আৰু 2 যদি যোগ কৰো আমাৰ 8 হ'ব মোক লাগে কিন্তু কি 7 লাগে নহব 4 3 গুণে 12 আৰু 4 3 যোগ কৰিলে কিমান হ'ব 7 হ'ব গতিকে আমি ইয়াত 4 + 3 বহুৱাম কাৰণ ইয়াতে প্লাস কৰিলে ইয়াৰে আমাৰ 7 টো ওলাব লাগিব অকল পুৰণটাখন 12 হলে নহব আমাৰ যোগটো 7 হ'ব লাগিব বুজিছো গতিকে ইয়াতে আমি কি কৰিম 36 মাতিম 6 6 গুণে আমাৰ কিমান হ'ব 37 আৰু 6 6 কিমান হ'ব 12 নহল 9 4 গুণে 37 9 + 4 কৰিলে ওলাব আমাৰ 30 গতিকে 9 + 4 হৈ গল 9 + 4 এইবাৰ আমি মাতিম কিমান 80 80 তোমালোকে কিমান জানা যে 8 পূৰণ 10 8 10 গুণ 80 আৰু 8 ৰ লগত 10 যোগ কৰিলে কিমান হ'ব আমাৰ 18 আমাক কিমান লাগে কিন্তু ইয়াতে 11 লাগে গতিকে আমাৰ নহব নহলে তোমালোকে কৰিবা কি যদি তোমালোকে পুৰণিটাখন নাজানো তেতিয়া ছুটি নিয়মে হৰণ কৰি চাম আমি 2 4 গুণে 8 2 2 গুণ 4 2 10 গুণ 20 2 5 গুণ 10 ছুটি নিয়মে কৰিলা কৰি এইবাৰ কৰিবা কি এই দুটা পূৰণ কৰা 5 2 গুণ কি হল 10 এইফালে মাতা 2 2 গুণ 4 4 2 গুণ 8 হল 8 হৈছে কিমান হয় 18 নহল এইবাৰ কৰা কি তলৰ পৰা মাতা 5 2 গুণ 10 10 2 গুণ কিমান হল 20 ওপৰত কিমান থাকিল 2 2 গুণ 4 20 ৰ পৰা 4 গলে কিমান হয় 16 হয় ইয়াত নাই 16 নালাগে আমাক 11 লাগে এইবাৰো নহল এইবাৰ তোমালোকে ওপৰৰ পৰা মাতা 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ কিমান হল 16 বাকি থাকিল কিমান 5 16 ৰ পৰা 5 গলে কিন্তু 11 থাকে গতিকে ইয়াতে কি লিখিম আমি 16 - 5 লিখিম হৈ গল 16 ৰ 5 গল থাকে 11 মিলি গল এনেকৈ তোমালোকে ছুটি নিয়মে হৰণটো কৰি লবা লৈ এইফালৰ পৰা এবাৰ দুইবাৰ পুৰণিটাখন মাতিবা কিন্তু কোনো এটা সংখ্যা তোমালোকে দুইবাৰ মাতিব নোৱাৰিবা আৰু কোনো এটা সংখ্যা এৰিবও নোৱাৰিবা 5 2 গুণ 10 মাতিলে এই দুটা গল বাকি থাকিল 2 2 গুণ 4 4 2 গুণ 8 আৰু যদি ইয়াৰ পৰা মাতা 5 2 গুণ 10 10 2 গুণ কিমান হল 20 হল ইয়াতে থাকিল 2 2 গুণ 4 এইবাৰ যদি ইয়াৰ পৰা তোমালোকে মাতা 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ কিমান হল 16 16 ৰ 5 গলে কিমান হল 11 ঠিক তেনেদৰে এইবাৰ তোমালোকে 36 হৰণ কৰা 36 3 কৰি 3 গুণ 3 3 2 গুণ 6 3 4 গুণে 12 2 2 গুণ 4 আমাক কিমান লাগে 16 লাগে 2 2 গুণ 4 3 3 গুণ
9 9 4 কিমান হ'ব আমাৰ 13 নহব নহয় ইয়াৰ পৰা মাতা 2 2 গুণ 4 4 3 গুণ কিমান হ'ল 12 বাকি থাকিল কিমান 3 12 3 কিমান হ'ল 15 মোক লাগে কিমান 16 এইটো নহব এইবাৰ তোমালোকে ওপৰৰ পৰা মাতা 3 3 গুণ 9 9 2 গুণ 18 বাকি থাকিল কিমান 2 18 ৰ পৰা 2 গলে কিমান থাকে চোৱা 16 তাৰ মানে 18 মাইনাস 2 কোনোবাই পূৰণতা নাজানিলেও একো দিগদাৰি নাই তোমালোকে প্ৰথমতে ছুটি নামে হৰণটো কৰি চাবা কৰি চাই দুটা দুটা সংখ্যা উলিয়াই লবা সিহঁতক এবাৰ যোগ কৰিবা এবাৰ বিয়োগ কৰি চাবা যদি যোগত মিলিব পাৰে বিয়োগত মিলিব পাৰে গতিকে 18 মাইনাস 2 আমাৰ প্ৰথম লাইনটো হৈ গল প্ৰথমতে প্ৰথম লাইনটো শিকিলবা কেনেদৰে কৰিলো আমি যে প্ৰথম আমি x স্কয়াৰ মাইনাস হোল x প্লাস 12 লিখিলো 12 ফৰ পূৰণতাখন মাতিলো সিহঁতৰ যোগফলটো আমাৰ কি হ'ব লাগিব ইয়াতে 7 হ'ব লাগিব ইয়াৰে আমাৰ পূৰণফলটো 36 হ'ব লাগিব আৰু যোগফলটো আমাৰ 13 হ'ব লাগিব ইয়াৰে আমাৰ পূৰণফলটো 80 হ'ব লাগিব আৰু যোগফলটো আমাৰ 11 হ'ব লাগিব হৈ গল 3 নম্বৰ লাইনটো মনোযোগ দিবা এবাৰ আমি কি লিখিম x স্কয়াৰ মাইনাস 4x হৈ গল x স্কয়াৰ মাইনাস 4x এইবাৰ কৰিবা কি প্লাস এ মাইনাস 3x প্লাস 12 প্লাস এ মাইনাস এইবাৰ কি মাতিম আমি x স্কয়াৰ মাইনাস 9x প্লাস এ মাইনাস 4x প্লাস 36 মাইনাস এ প্লাস চিহ্ন মিলি গল ইয়াতো মাইনাস এ প্লাস হৈ গল x স্কয়াৰ মাইনাস 16x মাইনাস এ প্লাস 5x মাইনাস 80 ইয়াত কৰিম কি আমি x স্কয়াৰ প্লাস 18x প্লাস মাইনাস 2x মাইনাস 36 3 নম্বৰ লাইনটো তোমালোকে কি কৰিবা পৰীক্ষাত বাদে যেতিয়া ঘৰত অংক কৰিবা এই চিহ্নডাল সদায় দিবা প্লাস মাইনাস প্লাস মাইনাস প্লাস প্লাস মাইনাস তাৰ মানে কি বুজি পালা ইয়া যেটো প্ৰথম চিন ইডাল কোনোদিন হলনি নহয় ইয়াৰে শেষৰ চিহ্নডাল হলনি হোৱা নাই প্ৰথম চিহ্নডাল হলনি নহয় শেষৰ চিহ্নডাল হলনি নহয় আমাৰ মাজৰ চিহ্নডাল হলনি হ'ব পাৰে প্লাস মাইনাস হ'ব পাৰে কেতিয়াবা মাইনাস প্লাস হ'ব পাৰে 3 নম্বৰ লাইনটো তোমালোকে এনেদৰে মনত ৰাখিবা যে কেনেকৈ এই চিহ্নডাল আমাৰ হলনি হৈ যাব হৈ গল তিনিটা লাইন হ'ল এইবাৰ আমি কি কৰিম কমন লম ইয়াতে তুমি x লিখিবা এই x ৰ তলেৰে এটা হোল এই x ৰ তলেৰে হোলটো শেষ কৰিবা তলত 3 লিখিবা ইয়াতে 3 টো লিখিলা ইয়াতে এটা হোল দিয়া ইয়াতে এটা হোল দিয়া হৈ গল ইয়াত কি কৰিম আমি x লিখিম x ৰ তলেৰে এটা হোল এটো x ৰ তলেৰে হোল 4 লিখিলো এই x ৰ তলেৰে হোলটো এই 36 ৰ তলেৰে এটা হোল দিলো এইবাৰো লিখিম হোল ইয়াত দিলো হোল প্লাস 5 হোল হোল আকৌ লিখিম ইয়াতে হোল দিলো -2 হোল দিলো তোমালোকে প্ৰথমতে এনেদৰে এটা ছবি আঁকি লোৱা এনেকৈ লৈ লোৱা মই এই লাইনটো আকৌ লিখি দিছো তোমালোকে বুজি পোৱাৰ কাৰণে 3 আমাৰ হোল দিলো ইয়াতো আকৌ এবাৰ দি দিলো চাবা -4 হোল দিলো আমি x লিখি হোল দিম ইয়াতে যদি -3 লিখো 3 দি আৰু হোল দিম মাইনাস যদি 4 লিখো 4 দি আকৌ হোল দিম ইয়াতে +5 লিখিছো আকৌ হোল দিম ইয়াতে -2 লিখি আকৌ হোল দিম হোলটো এনেকৈ সজাই লোৱা কিমান লাইন হ'ল 3 নম্বৰ লাইন এতিয়া তোমালোকে কি লিখিছা চোৱাছো x - 4 ইয়াতে তুমি x - 4 টো দিয়া সেই x - 4 টো তোমালোকে ইয়াতে বহাই দিয়া x - 4 এতিয়া চোৱাতে মিলি গল -a প্লাস 3 4 গুণে 12 নিজে নিজে মিলি যাব ইয়াতে কি লিখিছ x - 9 ইয়াতে লেখা x - 9 ইয়াতে লেখা x - 9 ইয়াতে কি লিখিছো x - 16 ইয়াতে লিখিম আমি x - 16 প্লাস a মাইনাস 5 হলং আছে মিলি গল ইয়াতে কি লিখিছো x + 18 ইয়াতে লেখা তুমি x + 18 এই হোলটো লিখতে তোমালোকে লক্ষ্য কৰা যদি তোমাৰ প্ৰথম চিহ্নডাল মাইনাস আছে এই মাইনাসডাল তোমাৰ হোলৰ ভিতৰত সোমাই গৈছে চোৱা
ইয়াত যদি মাইনাছ দেখো তোমালোকে কিন্তু ইয়াতো মাইনাছ দিবা ইয়াতে প্লাছ থাকিলেও ইয়াত কিন্তু মাইনাছহে বহিব সেইকাৰণে আমাৰ প্ৰথমতে হোল দুটা ইয়াত এনেকৈ সজাই ল'ব লাগে সজাই লৈ ইয়াতে যদি x - 4 দেখিছো ইয়াতো তুমি x - 4 দিয়া ইয়াতে যদি তুমি x - 9 দেখিছো ইয়াতো x - 9 দিয়া ইয়াতে x + 18 দেখিছো ইয়াতো তোমালোকে x + 18 দিয়া নিজে নিজে মিলি যাব প্লাছে মাইনাছে মাইনাছ 2 18 গুণ 37 মিলি গ'ল এতিয়া তোমালোকে দুটা হোল বনাই লোৱা এনেকৈ দুটা হোল বনাই লোৱা ললো ইয়াতে আমি কি কৰিম এই মিলি যোৱা হোল দুটাৰ কাৰণে এটা হোল লোৱা x - 4 আৰু এই কমন লোৱা সংখ্যা দুটাৰ কাৰণে এটা লোৱা x - 3 এতিয়া বুজি পালা ইয়াতে কি লিখিম কোৱাছো x - 9 লিখিম x - 9 ইয়াতে কি লিখিম x - 4 এনসাৰ আছে ইয়াতে কি লিখিম এনেকৈ দুটা হোল বনাই লোৱা x - 16 x + 5 x + 5 ইয়াতে লিখিম আমি x + 18 আৰু x - 2 হৈ গ'ল এনসাৰ আমাৰ এই উৎপাদক বিশ্লেষণ পদ্ধতিত মাত্ৰ 4 লাইন 1 2 3 4 প্ৰথম লাইনটো এনেদৰে সজাই ল'বা হোল x কৰি তাৰপিছত প্লাছে মাইনাছে মাইনাছ 2 নম্বৰ লাইনটো এনেকৈ কৰিব লাগে 3 নম্বৰ লাইনটোত প্ৰথমতে এনেকৈ x দি হোল দিলো -3 লিখি হোল দিলো এনেদৰে সজাই ল'বা এই লাইনটো মই দি থৈ দিছো যেন তোমালোকে বুজি পোৱা মইনো কেনেকৈ কৰিছিলো x দি হোল দিবা আকৌ -4 দি হোল দিবা হোলৰ ভিতৰত ইয়াতে তোমালোকে যি দেখিছা x - 9 ইয়াতো বহাই দিয়া x - 9 ইয়াতো দিয়া ইয়াতে x - 4 দিলো ইয়াতো আমি x - 4 দিলো ইয়াতে আমি x - 16 দিলো ইয়াতো তোমালোকে x - 16 দিবা এই হোল দুটা তোমালোকৰ মিলিব লাগিব এতে হ'ব লাগিব